নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে যে যোৱা বছৰ যিসকল প্ৰাৰ্থীয়ে এডিএৰি এডিশ্যন লিষ্টত নাম আহিছিল, যিসকল চাকৰি কৰি আছিল, সেইসকল লোকৰ ওপৰত তদন্ত চলাব লাগে, কিয়নো চতুৰ্থ বৰ্গৰ বৃহৎ জালিয়াতি ধৰা পৰিছে। কিছু সংখ্যক প্ৰাৰ্থীয়ে নিজৰ কোৱালিফিকেশ্যন কমাই পিনে এই চাকৰিটো লৈছে বুলি ধৰা পৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে ইয়াৰ তদন্ত কৰিব কৈছে। গতিকে যিসকল জালিয়াতি কৰি চাকৰিটো লৈছিল তেওঁসকলৰ বাবে বিপদ একদম ওচৰ চাপিছে, কিয়নো শীঘ্ৰে ইয়াৰ তদন্ত হ'ব আৰু তেখেতৰ চাকৰিও যাব পাৰে বুলি মুখ্যমন্ত্ৰী মাননীয়ে কৈছে। যোৱা বছৰ যিটো চতুৰ্থ বৰ্গৰ চাকৰি আছিল, সেয়াৰ কোৱালিফিকেশ্যন আছিলে 12 পাছ, কিন্তু সেই চাকৰিটো বহুত কোৱালিফাইড প্ৰাৰ্থীসকলে পাইছিল, যে ধৰি লওক গ্ৰেজুৱেশ্যন পাছ কৰা বা পষ্ট গ্ৰেজুৱেশ্যন পাছ কৰা লোকসকলেও সেই চাকৰিটো পাইছিলে। এতিয়া কেনেকৈ পালে সেইটোৰ ওপৰতো বহুত তদন্ত চলি আছে। হয়তো তেখেতে ভুৱা তথ্য পাতি দেখুৱাইছিলে, নতুবা আপোনাৰ এমপ্লয়ী এক্সচেঞ্জত নিজৰ কোৱালিফিকেশ্যনটো কমকৈ দেখাইছিলে। এনে বিভিন্ন ধৰণৰ জালিয়াতি কৰি পিনে সেই চাকৰিটো পালে। গতিকে এইটো যোনসকলে কৰিছে বা কৰি আছে, সেইটো বহুত ভুল কাম কৰিছে, কাৰণ সেই চাকৰিটো চতুৰ্থ বৰ্গৰ যিটো চাকৰিটো সেইবোৰ কম কোৱালিফাইড সকলৰ বাবেহে ওলাইছিল। যদি আপুনি কোৱালিফাইড লোকসকলে যদি সেই চাকৰিটো পাই যায়, তেনেহ'লে তলৰ সকলৰ বাবে অন্যায় কৰাৰ নিচিনা হৈছে। গতিকে সেই সকলোবোৰ লক্ষ্য কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে যি জালিয়াতি হৈছে তাৰ ওপৰত এটা তদন্ত চলাব কৈছে, আৰু ইতিমধ্যে বহুতো ধৰা পৰিছে, লাহে লাহে বাতৰিত দিছে। গতিকে তেওঁলোকৰ পূৰা সম্পূৰ্ণ চাকৰিটো যাব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে এইটো বহুত ভাল কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে, কিয়নো যিসকল যোগ্য, সেই চাকৰিটোৰ বাবে যিসকল কোৱালিফিকেশ্যন, যিসকল যোগ্য আছে, সেইসকলে চাকৰিটো পোৱাটো দৰকাৰ। আৰু গতিকে যিসকল চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকল চাকৰিটো পাইছে, যিসকলে নিজৰ সঠিক তথ্য দি চাকৰিটো পাইছে, সেইসকলৰ কাৰণে বাৰু কোনো চিন্তাৰ কথা নহয়। কিন্তু যিসকলে কিবা জালিয়াতি যদি কৰিছে, তেনেহ'লে তেখেতসকলৰ বিপদ ওচৰ চাপি আহিছে, আৰু এইটো কৰাটো অনুচিত, আৰু কোনেও কৰিব নালাগে এনেকুৱা কাম। গতিকে মোৰ আজি ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।